নমস্কাৰ মই জেলা সাংমাই প্ৰতি ৰাস পূৰ্ণিমাত আপোনালোকলৈ আগবঢ়াও ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ কাল্পনিক কথোপকথনৰ একোটিকৈ খণ্ড আৰু এই ৰাস পূৰ্ণিমাত আপোনালোকলৈ আগবঢ়াব লৈছো ভগৱান শ্ৰীকৃষ্ণৰ কাল্পনিক কথোপকথনৰ তৃতীয়টি খণ্ড এই কাল্পনিক কথোপকথনটিত আজি নিধিবনক উদ্দেশ্য কৰি প্ৰস্তুত কৰিছে মোৰ শিক্ষাগুৰু ৰণিতা ডেকাপাৰাই নিধিবন সঁচাকৈ ৰহস্যময় খুব আচৰিত কাৰণ বিশ্বাস কৰা হয় যে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধা এতিয়াও সেই নিধিবনলৈ আহে আৰু ৰংগমহলত কটাই যায় নিধিবনৰ যিসমূহ তুলসী গছ আছে দেখিবলৈ খুব পৃথক আমি সচৰাচৰ দেখি থকা তুলসী গছৰ দৰে নহয় আৰু নিখা হোৱাৰ লগে লগে সেই তুলসী গছসমূহে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ সংগ দিয়ে পুৰুষিতসমূহে সেই ৰংগমহলসমূহ খুব সুন্দৰকৈ সজাই দিয়ে তাৰ বিছনাসমূহ ফুলেৰে সজায় বিভিন্ন ধৰণৰ সামগ্ৰী পানী পান ইত্যাদিৰ যোগান ধৰে আৰু পুৱা যেতিয়া পুৰুষিতে সেই ৰংগমহলৰ দুৱাৰসমূহ খোলে সেই সামগ্ৰীসমূহ কিন্তু বিশৃংখল অৱস্থাত পায় গতিকে বিশ্বাস কৰে যে প্ৰতিনিশা ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধা সেই ৰংগমহলত কটায় খুব আচৰিত নহয়নে নিশা হোৱাৰ লগে লগে তাৰ পৰা চৰাই চিৰিকটি জীৱ-জন্তু সকলো আঁতৰি দিয়ে আৰু সেই ৰহস্য ভেদ কৰিবৰ বাবে বিভিন্নজন বিজ্ঞানীও কিন্তু তালৈ গৈছিল আৰু খুব আচৰিত আছিল যেতিয়া সেই বিজ্ঞানী কোনোবাজনৰ মৃত্যু হৈছিল আৰু কোনোবাজনৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা দেখা গৈছিল নিধিবনত যদি কোনোবাই এটা নিশাও কটায় হয় তেওঁ মৃত্যু হ'ব নহয় তেওঁ মানসিক ভাৰসাম্য হেৰুৱাই পেলাব সঁচাকৈ খুব আচৰিত গতিকে আহকচোন আজি এই নিধিবনৰ ৰহস্যৰ বিষয়ে কিছু কথা জানো এই কাল্পনিক কথোপকথনটি ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ তৃতীয়টি খণ্ড কৃষ্ণ মই জানিছিলোঁ তুমি মোক এদিন বিচাৰি আহিবাই ৰাধা চিনি পালা যে মোক কৃষ্ণ ৰাধা ভালপোৱাৰ সেউজীয়াৰ অভিমানবোৰ তোমাৰ একেই আছে ৰাধা ময়ো একে আছোঁ কানাই কৃষ্ণ আৰু মই ৰাধা নিজক সোধা বৃন্দাবন এৰি গুচি আহিলা অথচ মোক এবাৰো বিচাৰি নগলা কিয় কানাই কৃষ্ণ মই তোমাৰ পৰা কেতিয়া পৃথক হলো যে মই তোমাক বিচাৰি যাব লাগে ৰাধা শব্দৰ মায়াৰে মোক নাবান্ধিবা কানাই মই তোমাৰ দৰে অন্তৰ্যামী নহয় সাধাৰণ মনুষ্য যি আবেগ আৰু আকাংক্ষাৰে আস্ফালনত বিধ্বস্ত হয় প্ৰেমক পোৱাৰ তাৰণাতে নিদ্ৰাহীন উপত্যকাৰ বাসিন্দা হয় সমগ্ৰ জীৱনত বাসনাৰ মৰুভূমিত অশ্ৰু সিঁচিলোঁ উত্তপ্ত বালিয়ে লুটক শুহি নিলে তৃষ্ণাটোৰ আত্মাই আৰু তৃপ্তিহীনতাত ভুগিলে মোৰ ভালপোৱাই একাকিতক মাথো আজুৰি আনিলে কানাই কৃষ্ণ ৰাধা মোৰ চকুলৈ চোৱা আজি একো নুসুধিবা মোক কিদৰে বিশ্বাসৰ নিশ্বাসবোৰ বিয়পি সমগ্ৰ জীৱন তোমাতেই ভাস্কৰ্য গঢ়িলে কিদৰে প্ৰেমৰ সুগন্ধি নিচাগ্ৰস্ত কৰি তোমাতেই তৰংগ তুলিলে ৰিক্ত হৃদয়ক পূৰ্ণ কৰা আৰু মোৰ কাষলৈ আহা ৰাধা দুৰ্বল নকৰিবা মোক আজি মই বৃন্দাবনৰ সেই কিশোৰী ৰাধাজনী হৈ থকা নাই চোৱা চুলিত ৰূপালী বৰণ দেহত বিখন্ন যৌৱন আৰু আবেগত স্তিমিত শিখা কৃষ্ণ মই কিয় অনুভৱ কৰিব পৰা নাই তোমাৰ সেই পৰিৱৰ্তন কিয় তুমি আজিও মোৰ এক বিষাদ মধুৰ অব্যক্ত অনুৰাগ কিয় ৰাধা ৰাধা তুমি দুৰ্বল হৈছা আচৰিত কানাই তুমিও দুৰ্বল হোৱা নেকি প্ৰেমৰ বাবে কৃষ্ণ আজি দ্বাৰকালৈ তুমি মোক আঘাত কৰিবলৈ আহিছা নেকি চকু তুলি চোৱা মই তোমাৰ জীৱনৰ অন্তিম সময়ৰ সতে এই পূৰ্ণিমাত সেই প্ৰত্যাশিত নিশাত সমগ্ৰ পৃথিৱী থকালৈকে তোমাক মই উপহাৰ দিম বৃন্দাবনৰ নিধিবন ৰাধা তুমি পুনৰ মিছা প্ৰতিশ্ৰুতিৰ হৃদয়ত প্ৰত্যয় ছটিয়াইছা কৃষ্ণ
তুমি জানা মাতৃ গান্ধাৰীৰ অভিশাপেৰে দ্বাৰকাত মহাসমুদ্ৰত বিলীন হ'ব আৰু মোৰ যদুকুল ধ্বংস হ'ব আৰু মই তোমাৰ অবিহনে ৰিক্ত হৃদয় পূৰ্ণ কৰিবলৈ স্বৰ্গগামী হ'ম। মৃত্যুৰ পিছত প্ৰত্যেক দিনাই আমি নিধিবনলৈ আহিম আৰু নিধিবনত দুয়ো ৰংগত মিলিত হ'ম। নিশা ৰংগমহলতে আমাৰ বাবে ভাৰতবৰ্ষই সজাই তুলিব, য'ত মিলনৰ কোনো বাধা নাথাকিব। ৰাধা, মিছা প্ৰতিশ্ৰুতি, ই জানো সম্ভৱ? কৃষ্ণ, আজি মই তোমাক ভালপোৱাৰ অপ্ৰাপ্তিক প্ৰাপ্তিলৈ ৰূপান্তৰিত কৰিবলৈ সুমধুৰ নিধিবনৰ উপহাৰ হিচাপে দান কৰিছোঁ মাথো তোমাৰ বাবে। চকুলো মচা প্ৰতিনিশা নিধিবন মাথো ৰংগমহলত সন্ধিয়াৰ বাবে অনুভৱী হৈ পৰিব। তুমি মই মাথো ৰংগমহলত এক বিমূৰ্ত প্ৰদীপলৈ নিৰ্বাপিত হ'ম। প্ৰতিজোপা তুলসী 16,000 গোপীৰ ৰূপ ধৰি আমাৰ সৈতে সংগ দিব। ৰূপালী জোনাকত ৰাসলীলা কৰিম। প্ৰেমৰ স্ফুলিংগত আমি আস্ফালিত হ'ম। প্ৰতিনিশা প্ৰেমৰ নিজৰা বব। কোনো মনুষ্য আৰু জীৱ জন্তুৱে আমাৰ সেই মিলন চাব নোৱাৰিব। সন্ধিয়াৰ পিছতে নিধিবনত যি থাকিব, হয় তেওঁৰ মৃত্যু হ'ব, নহয় তেওঁ মানসিক ভাৰসাম্যহীন হ'ব। ৰাধা, কানাই, ইয়াক কি দিলা মোক আৰু কিয়? কৃষ্ণ, তুমিয়েইতো কৈছিলা মোৰ অনুৰাগ, আকাংক্ষা, হৃদয়ৰ সম্পূৰ্ণ মাথো তোমাৰ বাবে। বিয়পি থাকক চিৰকাল চিৰদিন শতিকা শতিকা জুৰি ভাৰতীয় সভ্যতাত মন্দিৰৰ থাপনাত। ধন্যবাদ।